নমস্কাৰ মোৰ সাদৰৰ অসমবাসী ৰাইজ মই ৰিংকুইনৈ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু মাতটো দেখিছে নহয় ভাগী অৱস্থা নাই তথাপিও মই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু মই পাপু লেফটিবেছৰ চেনেললৈ কিয় আহিছো আজি পাপু লেফটিবেছে নিজেই ক'ব এয়া চাওক কোন বহি আছে নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ প্ৰথমে আপোনালোক সকলোলৈকে ধেৰ শ্ৰদ্ধাৰ মৰম জনালো আসলতে কথাটো হৈছে মোক বহুতেই মেছেজ কৰি থাকে যে পাপুদা আপোনাৰ শ্ব' দেখুৱাওক আপুনি কেনেকৈ থাকে আপোনাৰ ঘৰ আপোনাৰ কৰ্মৰাজি দেখুৱাওক হয় এইখিনি মই দেখুৱাবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু কামৰ যথেষ্ট ব্যস্ততা আৰু মোৰ চেনেলটো যেটো ৰিংকুৱে এটা নিজস্ব চেনেল ষ্টাৰ্ট কৰিছিল আৰু তাতে তেওঁ ব্লগিং কৰিবলৈ লৈছিল তেওঁ মই কথাটো ক'লো যে তুমি ঘৰৰ কামখিনি এটলিষ্ট দেখুৱা আমি কি কৰোঁ আমাৰ কাম আমি ঘৰত কেনেকৈ থাকোঁ ঘৰুৱা কিছুমান মোমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই কামখিনিৰ দায়িত্ব ৰিংকুক দিলোঁ বাকী মোৰ কৰ্মৰাজি মোৰ ষ্টুডিঅ' ৱৰ্কছ মোৰ ছেশ্যন ৱৰ্কছ মই কোন শ্ব'লৈ যাওঁ সেইখিনি বাৰু মই লাহে লাহে নিজে হাতত লৈ পেলাই আপোনালোকৰ আগলৈ আনিম বুলি কথা দিছোঁ গতিকে ঘৰৰ দায়িত্ব গৃহিণীৰ হাতত দি আৰু আপোনালোকক আমাৰ লগত সদায় আশীৰ্বাদ আৰু সহযোগ দি যাবলৈ কৈ মোৰ ফালৰ পৰা আকৌ নমস্কাৰ জনাইছোঁ জয় অসম ভোলা বাবাই সকলোকে ভালে ৰাখক আৰু হৰ মহাদেৱ দেখিলেতো কাৰ চেনেলত মই আহি গ'লোঁ এতিয়াৰ পৰা আপোনালোকে মোক পাপু লেফটিবেছৰ চেনেলত দেখি থাকিব আমাৰ তিনিওটাকে ঝিনিমা আছে আহি যোৱা ঝিনিমা এইজনী আমাৰ ঝিনিমা ইয়ালে চ মই হয় শ্ৰীমতী ঝিনি পাৰিম আজি আমাৰ ঘৰলে এটা নহয় দুটা গেষ্ট আহিব দুজন গেষ্ট আহিব মই নকওঁ এতিয়া কি হেতু সাৰপ্ৰাইজ কৰি ঠিক আছে মই মামাৰলে ঘূৰাই দিছো এইখিনিতে আৰু এটা মই কথা ক'বলৈ ওলাইছোঁ আজি এটা বিশেষ দিন মানে সাংঘাতিক বিশেষ দিন আমাৰ ঘৰলৈ আজি আহিব কোন একদম মই কোন এতিয়া নকওঁ মই আপোনালোকক দেখুৱাই থাকিম আৰু ইমানেই সুখী হৈছোঁ মই কি ক'ম সাংঘাতিক সুখী হৈছোঁ মানে বলিয়া হৈ আছোঁ আৰু মই ভাত পানী বনাই ৰেডি কৰি থৈছোঁ আৰু ছাৰপ্ৰাইজ থৈছোঁ ঝিনিমাই ছাৰপ্ৰাইজ থৈছে দেখুৱাম এতিয়া আপোনালোকক কি কি কৰি থৈছোঁ আৰু কোন আহিবনো আমাৰ ঘৰলৈ চাই থাকিব ব্লগটো শেষলৈকে চাওক আমি আমাৰ নিজৰ আলহীলৈ কি কি ৰেডি কৰিছোঁ চাওক টিকা চাউল চব টিকাটি বৰা মেছ দিয়া ধুনা এয়া মালা চালা লৈ পালে একদম সজ্জিত কৰি থৈছোঁ আৰু এয়া চাওক আলহীৰ আহিবৰ কাৰণে আমি ফুলেদি এয়া সজাইছোঁ কাহি গৈছে ন চাই থাক আমি বৰ্তমান আমাৰ আহিবলগীয়া আলহীলে অপেক্ষা কৰি আছোঁ ভাত পানী বনাই এতিয়া কেইটা বাজিছে 10:30 পাই যাবহি এতিয়া আমাৰ অতিথি আহা এয়াৰপৰ্টৰ পৰা আমাৰ ঘৰলৈ প্ৰায় 40 মিনিটমান লাগে আৰু এতিয়া চাগৈ ৰাস্তাত কি ভিৰ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা এঘণ্টাও লাগে কাৰণ মই মুম্বাইৰ পৰা অলপ দূৰৈত থাকোঁ এইখিনি নবী মুম্বাই বুলি কয় গতিকে এইটো প্ৰায় এঘণ্টাৰ দূৰত্ব তেওঁলোক আহি আছে আমি বৰ উৎকণ্ঠিত হৈ আছোঁ কেতিয়া পায়হি আৰু আপোনালোকে গম পাব কোন আহি আছে দেখুৱাই থাকিম লাইট অফ কৰি থৈছোঁ মই এয়া মই সজাই থৈছোঁ আহিছে মই দেখুৱাই আছোঁ কোন লাইট অফ কৰিছোঁ আহিবই লাগিব ছোৱালী ঘৰলৈ এনেকৈ ৰৈ নহয়নে ৰৈ আহিলে একো নহয় ক'ত আহিছে
তিনিমাহ আগৰ পৰাই প্লেন কৰি থৈছিলে আইতা মাহঁত আহিলে কি কৰিব কি নকৰিব এয়া তাই মাহঁত অহাৰ লগে লগে এয়া তাই কৰিব লগাখিনি কৰিছে তাক ভাল লাগিলে আমাৰো Dua. Iya, yo. Ayo. Aduh, nanti punya keduanya nama. মা ধুনীয়াকে ধৰি আহা এইয়া মা আহি গ'ল মই আপোনালোকক কৈছিলোঁ কোন আহিব ছাৰপ্ৰাইজ এইয়া মা আহি গ'ল বাবা আহি গ'ল মই দিম মুচিম মিঠাই খোৱালা নহয় ন হা অঁ বাবা মামাহঁতে কোন আহিছে এতিয়া তুমি কৈ দিয়া আমাৰ ঘৰলৈ আমাৰ ঘৰলৈ বাবা মামা আহিছে আৰু আইতা আহিছে হে সাৰপ্ৰাইজ আছিল হয় নহয় তুমি সেইটো কৈ দিয়া এ কি এটো দিয়া লাগে বাবা মই আছে এইটো স্যার এই খুলি বলে ধুনীয়া লাগিছে দেখি এইবা হেৰি লাগিছে ফুলি নিচিনা লাগিছে গানটো গাই দিয়া গণপতি বাপ্পাটো গাই দিয়াছো ধুনীয়াকে গাই দিয়া गणपति बाप्पा ना गणपति बाप्पा है तो गोवा मैं ভাল पाऊँ जे गणपति बाप्पा आले মা ভাত হাত ভৰিকেইটা ধুই লওঁ ন নেট পলিচো সানিছে মায়ে আইও দেহা আইতা মা আহি গ'ল চোৱা এতিয়া सिली बहुत निकल या एकदम को अकल नहीं है একেডাল এৰিয়েই দিছো কি বনালো আজি চিকেন তাৰপিছত হৈছে সাগৰীয়া মাছ দাইল গ্ৰীণ সালাড আৰু গ্ৰীণ সালাড বৰ বিশেষ নাই ৰ'ব নোৱাৰা অৱস্থা বাবা দাঁতৰ বিষ তথাপিও বাবাই এৰা নাই ভাল পাইছে খাই আৰু পুৰি খাব নোৱাৰে সেইকাৰণে মায়ে খাইছে ওপৰত দেহাই খাই কৰি আজৰি আগতে আকৌ মাহঁত আহি গ'ল এইয়া সাৰপ্ৰাইজ কৈছিলো নহয় মাহঁত আহি গ'ল
এতিয়া আমি একেলগে বহুত ভাল লাগিছে একদম ঘৰৰ ফিল এটা হৈ গ'ল আজি আৰু পাছত দেখুৱাই থাকিম আজি মাহঁত অহা ছেকেণ্ড ডে এয়া চবে মিলি আমি পুৱাৰ নাস্তা চলি আছে তাকে অকণমান আপোনালোকক দেখুৱালোঁ দেই আমি চবে মিলি এয়া পুৱাৰ খানা খাই এতিয়া আমি ঝিনিমাৰ গিটাৰ বজোৱা চাম ঝিনিমাই যিহেতুকে তাই আজিকালি গিটাৰখন লৈ গানৰ লগত বজাব পৰা হৈছে অলপ সেয়েহে বাবা মামা আৰু আইতা মাক দেখুৱাব বোলে এতিয়া আমি চাম তাই গিটাৰ বজোৱা আৰু আপোনালোককো দেখুৱাই আছোঁ চাই থাকিব এতিয়া খাব কোনটো একেবাৰে খাবানে আৰু এয়া আইতামাই কাপোৰ হেৰি কৰে এটা দেখিছিল বাবা মই হেৰিলৈ লৈ গৈছো পাপাই শোলে যোৱা কাৰণে মই সৰু এটা কিনিলো আজি শোলে যাবলৈ ন ট্ৰলি বেগটো ভূত থকা হেৰি কৰিলে ভূত থকা আৰু মোৰটো হৈছে কি বাৰ্বি আপোনালোকক মই দেখুৱাব পাৰোঁ আজি পাপু ৰায়পুৰ গ'ল যিহেতুকে তাৰ প্ৰগ্ৰেম আছে আৰু সেয়েহে মা মই বাবা ঘৰতে মাৰ বুকু ৰুম বহুত দিন হ'ল পোৱা নাই একদম ইমান সুখী হৈছোঁ কি বুজাম মাকৰ বুকু ৰুমৰ মানে অনুভৱেই বেলেগ সেয়েহে মাৰ লগত অলপ সময় কটালোঁ খুব ভাল লাগিছে এইটো বাবা মামা আজি বাবা আৰু মই দেখাক থলোঁ স্কুলত মুখখন দেখা নাই ৰ'দ বিৰাট ৰ'দ নোৱাৰি চাব আমি ঝিনিমাক স্কুলত থৈ ওচৰতে ডিমাৰ্টখন আছে সেয়েহে সৰু সুৰা দুটামান বস্তু নিবলৈ বাবা আৰু মই ডিমাৰ্টলৈ আহিলোঁ
বাবা কাপোৰ চাই থাকিব চাইছে মালে চেণ্ডেল এযোৰ লৈ যাওঁ মালে এযোৰ চেণ্ডেল ললো ধুনীয়া এতিয়া চাওঁ আৰু কি আছে আমি ডিমাৰ্টৰ পৰা ঘৰলৈ গ'লো আকৌ এয়া 5:45 জিনিমাৰ যিহেতুকে স্কুল ছুটি হয় আমি তাইক নিবলৈ আহিছোঁ বাবা আৰু মই আৰু এতিয়া তাই ক্লাছ ৰুমৰ এয়া সন্মুখত সব লগৰখিনিৰ লগত বাবা চিনাকি হ'ল গোটেই পোৱালিখিনিৰ লগত এয়া সেলফি উঠাত পুৰা ব্যস্ত বাই সবে চাইছে আমাক বাবার লগত কথা পাতিলে আজি মাহত অহা 3 দিন হ'ল আৰু মাহতক লৈ পেলাই সাই বাবা মন্দিৰ আহিছোঁ এয়া সাই বাবা মন্দিৰ দেখুৱাবলৈ আহিছোঁ মাহতক এয়া চিনেমা আহিছে আৰু এয়া মাহত আহিছে সাই বাবা মন্দিৰ আহিছোঁ আমি আটাইকেইটা তাৰপাছত দেখুৱাই থাকিম মন্দিৰৰ নজাৰা দেখুৱাই থাকিম ন এয়া মন্দিৰৰ কেম্পাছতে ফুল আছে ফুলৰ থালি পায় আমিও ললো এখন বাবা এখন ললে 50 টকাত খুব ধুনীয়া গোটেইখিনি বস্তু আছে মালা নাৰিকলৰ পৰা আদি কৰি মাতটো ভাগা মোৰ মাত ভাগা মাত ভাল হৈ যায় ইমানে ডিসিপ্লিন মায়ে সুধি আছে যে ইমান লাইন কিয় কিন্তু লাইন কৰিয়ে সব যাব লাগিব এয়া খুব ধুনীয়া সিস্টেম লাইন কৰি এপাক আমাৰ চিনেমাজনীয়ে বামা মামাকক পাই ক'ব নোৱাৰা হৈ গৈছেগে পুৰা দস্তি দুইটা এয়া মন্দিৰতো তাই এৰা নাই একদম খাবতি দুইটা মা আৰু বাবা দুখৰ দিনতো আমাৰ লগত সুখৰ দিনতো এতিয়া আমাৰ লগত সদায় সাথ দি আহিছে আৰু বাবা কৈ আছো বাবা হৈছে মোৰ ডাঙৰ দাদা আমি সৰুৰে পৰা দাদাক আমি বাবা বুলি মাতো সেয়ে এতিয়াও বাবাই হৈ আছে আৰু আজি এয়া প্ৰথম মাহত যেহেতুকে আমাৰ ঘৰলৈ এবাৰ প্ৰথম আহিছে আৰু প্ৰথমে এয়া সাই বাবাৰ দৰ্শন কৰালো তাৰ পাছত দেখুৱাই থাকিম 10-15 দিন মা বাবাহত আছে যেহেতুকে ইয়াৰ পাছত কলে যাওঁ কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম আৰু এই চেনেলটোতে মোক পাব আমাৰ তিনিওটাকে পাব পাপুৰ চেনেলটোতে আৰু দেখুৱাই থাকিম তেতিয়াহ'লে মুম্বাই দৰ্শন কৰিম আমি কি কৰিলোঁ আৰু সাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে চাই থাকিব শেষলৈকে ব্লগটো
23 তাৰিখ 24 তাৰিখে চাই ভাণ্ডাৰা আছে ইয়াত ভোগ দিব চাই ভাণ্ডাৰা কণ্টিনিউ 2 দিন তাতে বাবায়ো ইয়াত দক্ষিণা দিলে যোৱা বছৰ জিনিমাই প্ৰগ্ৰাম কৰিছিলে দেখুৱাইছিলোঁ মোৰ ভ্লগত তাৰ পৰা ওলাই আহি আমি পান দোকান এখন সোমালো ইমান ধুনীয়া মিঠাই নিচিনাকৈ সজাই থৈছে এইখন পান দোকান মাহঁতক দেখুৱালো পান দোকান বুলিবলৈ আমাৰ তাত বেলেগ দেখো যিহেতুকে এইখন পান দোকান সম্পূৰ্ণ বেলেগ খুব ধুনীয়া ময়ো 30 টকা দি এখন পান খালো মিঠা পান এটা বিধে বিধে চকলেট পান আইচ পান ঢেৰ পান আছে এয়া তাৰে মই মিঠা পানখন খালো এয়া দেখিছেতো When I said, "Dream take care, bye bye." Call it the Mumbai. I love you. I love you.